মই বনাম এতিয়া ভাঙোন মাছ। মাছখিনি ধুই কাটি চাফা কৰি ল'লোঁ আৰু নিমখ হালধি সানি ধুনীয়াকৈ এটাকৈ মই মাছখিনি সানি ল'লোঁ আৰু মই এতিয়া কেৰাহী এখন পাতি মাছখিনি ইয়াত মই ফ্ৰাই কৰিলোঁ। আৰু ইফালে কৰ্দৈ টেঙা আছিলে, কৰ্দৈ টেঙাখিনিও মই অকণমান ফ্ৰাই কৰিলোঁ, বেহাৰ দিলোঁ, পাঁচফোৰণ দিলোঁ, এনেকৈ হালধি দি এনেকৈ মই ফ্ৰাই কৰিলোঁ। আৰু আলু অলপমান বইল আলু আছিলে, বইল আলুখিনি দিলোঁ, ইফালে গৰম পানী দি দিলোঁ আৰু ইয়াতে মাছখিনি দি দিলোঁ। ইমানো ধুনীয়া লাগে নহয় খাবলৈ। কৰ্দৈ টেঙা আঞ্জাটো বনাই খাবচোন, বহুত টেষ্টি হয়, বহুত ভাল লাগে। এনেকৈ মই মগু মাহ আৰু বুট আছিলে তিয়াই থোৱা, সেইখিনিও মই এইফালে কুকাৰত বহাই দিলোঁ। আৰু মই এতিয়া এইখিনি মই তেল দি দিম, তেল মছলা এইবিলাক দি দিম। পিঁয়াজ, আদা, নহৰু পেষ্ট এনেকৈ এইবিলাক দি দিলোঁ। অকণমান মই গ্ৰেভিও বনাই থৈ দিছিলোঁ, সেইখিনিও দি দিলোঁ ইয়াতে। দি মই এইখিনি ইয়াত বহাই দিলোঁ আৰু এতিয়া মোৰ হৈ গ'ল। এনেকৈ বনাই খাই বহুত ভাল লাগে, টেষ্টি হয় বহুত। আপোনালোকে বনাই খাই চাব বাৰু, বহুতেই ভাল লাগে। এনেকৈ বনাইছোঁ, দেখুৱালোঁ আপোনালোকৰ আগত। এয়া মই অকণমান জালুকৰ গুড়ি দি দিলোঁ আৰু এনেকৈ মছলা অলপ দি দিছোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় ভাল পালে। বাই বাই।